জনপ্ৰিয় ধাৰাবাহিক সূৰুযমুখীৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে অমৰ শেৱালীহঁতৰ ঘৰলৈ আহিছিল আৰু শেৱালীক উপহাৰ হিচাপে এটা মোবাইল ফোন গিফ্ট কৰিছিল আৰু এই ঘৰটো সোণৰ ভনিয়াকে সোণক কৈছিল আৰু তেতিয়া সোণ বহুত বেছি ভাগি পৰিছিল আৰু দিয়ক দে বুলি এই বুলি কৈ কথাখিনি সমাপ্ত কৰিছিল আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব শুনে এই সকলোবোৰ কথা বহুত বেছি চিন্তা কৰিব আজি মোৰ টকা নাই কাৰণে যে বেলেগে শেৱালীক মোবাইল গিফ্ট কৰিছে এই সকলোবোৰ কথাই শুনৰ দিমাগত বাৰে বাৰে কামোৰ দি থাকিব এতিয়া বাৰু শুন আজি কামলৈ যাবনে কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে শুনে খঙতে শেৱালীক মই যে কামত যাব লাগিব সকলোৰে পৰা অভাৱ পাই এই বুলি শেৱালীক কৈছিল আৰু শেৱালী তেতিয়া তুমিতো অসুস্থ আছা এতিয়া কামলৈ কেনেকৈ যাবা এই বুলি প্ৰশ্ন কৰাত শুনৰ বহুত বেছি খংহে উঠিছিল আৰু শেৱালীয়ে শুনক অমৰৰ পৰা টকা লোৱাৰ কথা কৈছিল আৰু এই কথাটোত শুনে শেৱালীক ভালকৈ উত্তৰ দিছিল মোৰ টকা নাই কাৰণে মই বেলেগৰ পৰা যে টকা নলওঁ ইমানো আত্মবিশ্বাসখিনি মই নেহেৰুৱাও এই বুলি শেৱালীক কৈছিল এতিয়া বাৰু আজিৰ খণ্ডটিত শুনে সকলোবোৰ সমাধান কৰিব পাৰিবনে গতিকে আজিৰ সম্পূৰ্ণ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব আপোনালোকেও যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহলে প্লিজ মোৰ এই ভিডিঅ'টি লাইক কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ